হাই গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ওলাইছোঁ ফিল্ডত যাবৰ কাৰণে। কালি জানেনে ইভিনিং দৌৰিব গৈছিলোঁ, ভৰিত বেয়াকৈ দুখ পালোঁ। শিলগুটিৰ ৰাস্তাতে আছিলে, দৌৰা টেকতে গছকি দিলোঁ, বেয়াকৈ দুখ পালোঁ কৈছোঁ নহয়। কালি ৰাতিটো মালিচ কৰিছোঁ, হ'লেও ভাল নাপালোঁ। এতিয়া ফিল্ডত যাওঁ গাইজ। এতিয়া ফিল্ডত আহি পালোহি। ইহঁতৰ দৌৰা হ'লেই। আজি আপোনালোকক দৌৰটো দেখাব নোৱাৰিলোঁ, নেক্সট এটা সোমবাৰে দেখাম। ফাইনেলো আছে, ছোৱালীবিলাকৰো আছে, ল'ৰাবিলাকৰো আছে, আপোনালোকক দেখাম। আপোনালোক বাৰু কিমান টাইমত সোমাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া ইহঁতৰ দৌৰা হৈ গ'ল, এক্সাৰচাইজখিনি কৰি আছে। তাৰপাছত জাপ মাৰিব। কেইজনমানে এতিয়ালৈকে আহিয়ে আছে, দৌৰিয়ে আছে। আজি আপোনালোকক দেখাম ল'ৰাবিলাক কিমান লং জাপ মাৰে আৰু আপোনালোকে কিমান মাৰে কমেণ্ট কৰি জনাব। এয়া পংকজ দেখিছেনে কিমান জাপ মাৰিছে? এক্সিলেণ্ট মাৰিছে। আমাৰ ইয়াততো চবেই এক্সিলেণ্ট মাৰে বাৰু, ছোৱালীও এক্সিলেণ্ট মাৰিছে। এয়া চুমিবা হয়, এয়া আলবিনিতে এক্সিলেণ্ট মাৰিছে। মনটো পূৰা এক্সিলেণ্ট মাৰে। সি 19-20 ফুটমান মাৰি দিয়ে পূৰা। এয়া তাইও এক্সিলেণ্ট মাৰিছে। মানে চবেই ল'ৰা ছোৱালী চবেই এক্সিলেণ্ট মাৰিছে। আপোনালোকেও কষ্ট কৰা, আগবেলা পিছবেলা দুইবেলাই প্ৰেক্টিছ কৰা। মোৰতো বেয়াই লাগিছে, লোকে জঁপিয়াইছে, মোৰ বেয়া লাগিছে জানেনে। কালি ইমান বেয়াকৈ দুখ পালোঁ। কোন বুৰ্বক মানুহ জানো টেকতে শিলগুটিখিনি দি থৈ দিছে, বেয়াকৈ দুখ পালোঁ মই। এয়া নদীৰ নেজাৰা দেখিছেনে, বহুত ধুনীয়া হয় জেগাটো। এয়া আজি ঠাণ্ডা খোৱালে ৰক্তিন্দা, ঠাণ্ডা খাই কৰি ল'লোঁ। এতিয়া ঘৰ যাব লৈছোঁ। সকলোকে বাই বাই, নেক্সট এটা ভিডিঅ' লগ পাম।